ৰাতুল কোৱা কেতিয়াবা এনেকুৱা হয় কেইজনমান মানুহ বহি আছে বহি থকা মানুহকেইজনৰ সন্মুখেদি এজন মানুহ 2-3 বাৰ 3-4 বাৰ অহা যোৱা কৰি আছে তাকে দেখি পেলাই এই মানুহকেইজনৰ ফটকৈ খং উঠি গ'ল নহয় এই পাগলটো কিয় অহা যোৱা কৰি আছে এইফালে ইমান এইটো এটা আচৰিত কথা হয়নে সেই মানুহজনে এই মানুহকেইজনক একো কোৱাও নাই একো লেনাও নাই সি কিবা কামতে হওক বা কি কথা অহা যোৱা কৰি আছে 3-4 বাৰ তাকে দেখি মানুহকেইজনৰ খং উঠি গ'ল এইটো হয়নে বাৰু তেনেকুৱা এইটো বহু ক্ষেত্ৰতে হয় বহু ক্ষেত্ৰত ই কিয় ইমান অহা যোৱা কৰি আছে পাগলটো এনেকৈ কৈ দিয়ে হয়নে তেনেকৈ কৈ দিয়ে কাৰণ তেওঁহে জানিছে তেওঁ কি কামত আহি আছে তেওঁলোকতো একো ক্ষতি কৰা নাই তোমালোকৰ নিজৰ কথা পাতি আছে তোমালোকে বহি থকা কিন্তু তোমালোকে সেই মানুহজনৰ বিষয়ে পাতিবলৈ কোনো প্ৰয়োজনে নাই আৰু খং উঠানো কি কথা আছে তাকে কিন্তু সি তাৰ নিজৰ কামত ঘূৰি ফুৰিছে হয়নে বাৰু তেনেকুৱা প্ৰায় হয় কিন্তু প্ৰায় হয় আৰু এটা কথা কোনোবা মানুহ এজনে এটা চোলাকে পিন্ধি পেলাই ঘূৰি পকি ফুৰিছে সেইটো তেতিয়া কৈ দিব যে এইডালে এটাল চোলাকে কিয় পিন্ধি ফুৰে সেইটো জগৰ সি এটা চোলা পিন্ধি ভাল পাইছে সেই চোলাটো পিন্ধি সি চোলাটো পিন্ধি ভাল পাইছে সি সেইটোকে পিন্ধি ঘূৰি ফুৰে তাকে বহুতে কৈ দিয়ে এটা চোলাকে পিন্ধি ঘূৰি ফুৰে এইটো মই নিৰ্দিষ্ট এজন মানুহক বা দুজন মানুহক তেনেকৈ কোৱা নাই এইবিলাক ভিডিঅ'টোৰ যোগেদি মই কাৰোবাৰ ব্যক্তিগত আক্ৰমণ কৰা নাই মানুহৰ মনস্তাত্ত্বিক দিশৰ মানে মানসিকতা কিছু কথা পাতিছোঁ আমাৰ সেই খংটো মোৰো উঠে কোনোবা মানুহ এটা চোলা পিন্ধি ঘূৰি পেলাই মোৰো উঠে খংটো হয়নে এতিয়া কোনোবা এটা মানুহ অহা যোৱা কৰি থাকিলে আগতে মোৰ খং উঠে কিন্তু মোক সেই একো জোকোৱাও নাই একো জগও লগোৱা নাই তেনেকুৱা এইটো হয় মানুহৰ এইটো এটা বিৰাট এটা জটিল মনস্তাত্ত্বিক অৱস্থা ন মনোবিজ্ঞানৰ মানুহে এইটো ভালদৰে ব্যাখ্যা কৰিব পাৰিব কিন্তু আমি কথাটো মনহে কৰিছোঁ এইটো এনেকুৱা হৈ যায় ন কিয় খং উঠে কাৰণ আমাক একো ক্ষতি কৰা নাই সেই মানুহজনে যদি 10 বাৰ আমাৰ সন্মুখতে আহিব পাৰে কিন্তু আমি সেই কথাটোক লৈ আমাৰ খং উঠাৰ কোনো যুক্তিয়ে নাই আছে নেকি যুক্তি তাকে ঠিক তেনেকৈ সেই তুমি কোৱাৰ দৰে মনোবিজ্ঞানীসকলেহে ক'ব পাৰিব যে কিয় আৰু এটা কথা কেতিয়াবা কিছুমান মানুহক দেখিলে হঠাতে ভাল লাগি যায় কিছুমান মানুহক দেখিলে এটা বেয়া লাগিবলগীয়া একো নাই কিন্তু হঠাৎ টিঙিচকৈ খংটো উঠি যায় নহয় কিন্তু সি একো জগৰ লগোৱা নাই বা বেয়া পাবলগীয়া তেনেকুৱা একো কামো কৰা নাই সি কিন্তু তেনেকুৱা জেগালৈও কিছুমান মই পাইছোঁ দেই বোলে কোন ঠাইহে বোলে অমুক ঠাইৰ মানুহ এই অমুক ঠাইৰ মানুহবোৰ এইবোৰ ফাল্টু মানুহ বেয়া মানুহ এখন ঠাইৰ মানুহ গোটেই সময় মানুহ বেয়া হ'ব পাৰেনে এনেকুৱা এখন পৃথিৱীত ঠাই নাই য'ত গোটেইখিনি মানুহে ভাল সেই ঠাইখনৰ আৰু পৃথিৱীত এনেকুৱা এখনো ঠাই নাই য'ত গোটেইখিনি মানুহে বেয়া হয়নে তেনেকুৱা পাইছা না তুমি বিশেষকৈ ছোৱালী চোৱাৰ ক্ষেত্ৰত হয় কোন ঠাই ছোৱালী বোলে অমুক ঠাই সেই ঠাই ছোৱালীবিলাক বেয়া এইটো কমটো কথা কয় নে এখন ঠাই গোটেই সোপা ছোৱালী বেয়া হ'ব পাৰে সেইটো তোমাৰ ক্ষেত্ৰতো হৈছে চাগৈ হ'ব পাৰে মই শুনিছোঁ মানে শুনিছোঁ নে হ'ব পাৰে কাৰণ তুমি ছোৱালী চাবলৈ গৈছা নহয় এই তোমাক প্ৰথমে সুধিব তোমাৰ ঘৰ ক'তহে ভাইটি বা তুমি ক'ৰ পৰা আহিছা বোলে মই অমুকৰ পৰা আহিছোঁ এই বোলে এখন গাঁৱত ছোৱালী দিয়ে নেকি অঞ্চলটো কাটে যাব হয় ঠিক তেনেকুৱা হয় এইটো বৰ মনস্তাত্ত্বিক এটা জটিল মানে প্ৰক্ৰিয়াতে এই মানে মনোবিজ্ঞানীয়ে ভালদৰে ক'ব পাৰিব কিন্তু আমি কাৰণকেইটাখন অকণমান মানে মন কৰি থাকোঁ যে গতিকে সেই বিষয়েহে কৈছোঁ আৰু কিন্তু কিয় এনেকুৱা হয় এইটো মনোবিজ্ঞানৰ মানুহে ক'ব পাৰিব নহয় নে